ভাই ফাৰ্ষ্ট ইয়েৰ ইছাক পতাই দে না আবে নোৱাৰো আৰু সিঙ্গল লাগিব ও তোমালোক আহিলা নেকি নমস্কাৰ গাইস কি খবৰ সবৰ পিছত ইউটিউবত এটা লং ভিডিও আনিছো মানে ভিডিও বনাম বুলি ভাবিলো কুবাত ভিডিও বনোৱাই হৈ নাহে মগৰ কিয় মানে মই এটা এলেহুৱা ন সো সেইভাবে হেকুনা এতিয়াৰ পৰা মই মাহত দুটাকৈ হলো ভিডিও দিবলৈ ট্ৰাই কৰিম সো এতিয়া বেছি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো ষ্টাৰ্ট কৰাৰ আগতে কৈ দিছো কোৱালিটিটো অলপ বঢ়াই লবা দে তেতিয়া ভিডিওটো চাই অলপ ভাল পাবা সো এতিয়া দেৰি নকৰি ষ্টাৰ্ট কৰো লেটস গো ৰন থন থন গাইস লাগে ৰন থন থন ভাইবস মই নাজনি পলাই দিলে অন্তৰখন ঠাই প্ৰেম সদায় তোমালৈ থাকিব তোমাক পাও নে নাপাও হেতু ভাগ্যৰ কথা যদি প্ৰেম হসাকৈ মুলৈ আছে ন তেনে এটা কাম কৰা ভাগ্যক ৰখি লাভ নাই পেকিং চেকিং কৰি ৰেডি হোৱা আজি ৰাতি দুটাই পলাই দিও আগতে দেৱীবোৰ গৈছিল বাকিঙৰ ওপৰত বাট এতিয়া দেৱীবোৰ যায় ই ৰিক্সাত সো ভাই দামিক গাড়ী দামিক বাইক কিনি লাভ নাই এনেকুৱা দেৱী এজনী যদি পিছফালে উঠাব মন আছে ই ৰিক্সা এখনকে সো ময়ো বুকিং কৰি থৈছো কালি লৈ আছো সোনকালে এইবাৰ সাগে দুৰ্গা পূজা মোৰ সোৱাই নহব কাৰণ গুৱাহাটীত একফালে বনি আছে ব্ৰিজ বা ফ্লাইওভাৰ্স একফালে পানী একফালে ৰাস্তা বেয়া আৰু মই থাকো গণেশগুৰিত য'ত ট্ৰাফিকৰ কাৰণে মোৰ একো চান্সেছ নাই যে মই কৰবাত দুৰ্গা পূজা চাবলৈ যাব পাৰিম সো এইবাৰ নিউজ লাইফতে চাব লাগিব মোৰ দুৰ্গা পূজা তুমি এটা কাম কৰা তুমি নলবাৰীত আহি যোৱা ইয়াতে আমি ঘূৰিম ফুৰিম দুৰ্গা পূজা চাম বাকি পূজা দেখুৱাৰ বাহানাৰে কিবাকৈ পতাই ল'ব লাগিব দুৰ্গা পূজা আহিছে সকলোৱে গম পাইছে সো দুৰ্গা পূজাত কাপলছবোৰৰ অৱস্থা এবাৰ চাই লোৱা আৰু মোৰ লগৰ গীটাৰ অৱস্থা এবাৰ চাই লোৱা কি কৰিম মানে এনেকৈ দিনবোৰ পাৰ হৈ আছে বাকি কোনোবা যদি সিঙ্গল আছে কমেন্ট কৰি জনাবা একেলগে দুৰ্গা পূজা চাব পাৰি এটা ফ্ৰেমত 6 জনীকৈ এপিসোড দেখিছিলি ভাই এক সেকেন্ড মই দেখাই আছো তো सुकून का नाम सुना हाय हाय इतना सुकून বাকি ভাই তোৰ কোনজনী পছন্দ হৈছে কমেন্ট কৰি নিশ্চয় জনাবি মোক কিন্তু কেমেৰামেন জনীহে লাগিব দে অপেক্ষা কৰিম মই তোমাৰ বাবে কাৰণ মই তোমাৰ বাহিৰে আন কাৰো হ'ব নোখোজো হে নাই অপেক্ষা কৰিব নালাগে কন্ট্ৰল চালখিনি ঘৰত দি গৈ আছো তোমাক লগ কৰিব অলপ দেৰি হোৱা বাবে ভিডিঅ' এটা বনাই দিলা ন বাকি তোমালোকক এনেকুৱা ভিডিঅ' লাগে নে নাই কমেন্ট কৰি নিশ্চয় জনাই দিবা মানে তেতিয়াহে বনাব পাৰিম ন বাৰু আজিলৈ মানে বাই বাই